আজিৰ ভিডিঅ'টোত আমি সিন্স আৰু ফৰৰ কনসেপ্ট ডিসকাস কৰিম। প্ৰথমতে দুটা উদাহৰণ চাই লোৱা। She has been living in Assam since 2005 আৰু ইটো হৈছে she has been living in Assam for 20 years। দুইটা উদাহৰণতে প্ৰথমটোত কিমান চনৰ পৰা বসবাস কৰি আছে সেইটো উল্লেখ আছে আৰু দুই নম্বৰ সেন্টেন্সটোত কিমান বছৰ ধৰি তেওঁ বসবাস কৰিছে সেইটো উল্লেখ আছে। যদি সেন্টেন্সটোত এটা স্টাৰ্টিং পইণ্ট দিয়া থাকে যে ইমান সময়ৰ পৰা কামটো আৰম্ভ হৈছিল তেনে ক্ষেত্ৰত সিন্স ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে since o'clock, since Monday, since March, since 2002, since I left যেতিয়া মই গুছি গৈছিলোঁ, since he arrived যেতিয়া হি আহি পাইছিল। তো এনে ক্ষেত্ৰত সেন্টেন্সটোত সিন্স ইউজ হ'ব। ইয়াত উদাহৰণ কেইটাত দিছে we have been waiting here since 2 o'clock। আমি 2 বজাৰ পৰা ইয়াত ৱেইট কৰি আছোঁ। She has been sick since Friday। তাই ফ্ৰাইডেৰ পৰা বেমাৰত ভুগি আছে। He has been working here since I left the job। সি ইয়াত কাম কৰি আছে যেতিয়াৰ মই এই কামটো এৰি গৈছিলোঁ। সি তেতিয়াৰ পৰা কামটো কৰি আছে। তো এই ক্ষেত্ৰত সেন্টেন্স কেইটাত কামটো কেতিয়া ষ্টাৰ্ট হৈছিল অতীততে তাৰ এটা ষ্টাৰ্টিং পইণ্ট দিয়া আছে। সেয়ে এই ক্ষেত্ৰত সিন্স ইউজ হৈছে। আকৌ যদি সেন্টেন্সটোত এটা পিৰিয়ড অফ টাইম দিয়া থাকে অৰ্থাৎ এটা সময়কাল দিয়া থাকে যে কামটো ইমান সময় ধৰি চলি আছিল বা চলি আছে তেনে ক্ষেত্ৰত ফৰ ইউজ কৰা হয়। উদাহৰণস্বৰূপে for 15 minutes, for 6 hours, for 10 days, for 5 months, for 5 years, for a long time বহু সময় ধৰি, for a while কিছু সময় ধৰি। তো এনে ক্ষেত্ৰত সেন্টেন্সটোত ফৰ ইউজ হ'ব। ইয়াত উদাহৰণ কেইটা হৈছে it has been raining for a week, we have been talking for 30 minutes। আমি 30 মিনিট ধৰি কথা পাতি আছোঁ। I was trained for 2 months। মোক 2 মাহ ধৰি প্ৰশিক্ষণ দিয়া হৈছিল। They walk for 20 minutes a day। সিহঁতে এদিনত 20 মিনিটকৈ খোজ কাঢ়ে। তো এনে ক্ষেত্ৰত এটা টাইম অফ পিৰিয়ড দিয়া আছে সেয়ে এই ক্ষেত্ৰত ফৰ ইউজ কৰা হৈছে। এতিয়া উদাহৰণ কেইটা হৈছে প্ৰথম সেন্টেন্সটোত we have been dating for a long time। ইয়াত for a long time ইয়াত এটা সময় দিয়া হৈছে কিমান সময় ধৰি কামটো চলি আছিল সেয়ে এই ক্ষেত্ৰত ফৰ ইউজ কৰা হৈছে। দুই নম্বৰ সেন্টেন্সটোত 3 o'clock অৰ্থাৎ 3 o'clockৰ পৰা কামটো ষ্টাৰ্ট হৈছে সেয়ে এই ক্ষেত্ৰত সিন্স ইউজ কৰা হৈছে। ঠিক তেনেদৰে থাৰ্ড সেন্টেন্সটোত ফৰ ইউজ কৰা হৈছে আৰু ফৰ্থ সেন্টেন্সটোত ফৰ ইউজ কৰা হৈছে।